মৰ্নিং ফ্ৰেণ্ডছ, ভোগালী বিহুৰ সকলোলৈকে বহুত 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 শুভেচ্ছা থাকিলে। আৰু কালি আমি অলপ বজাৰ কৰিবলৈ গৈছিলোঁ ভোগালী মেলালৈ। তাত ইমান ভাল লাগিলে। তাত অসমীয়া পৰম্পৰা ৰক্ষা কৰি কেইগৰাকীমান বোৱাৰীয়ে ঢেঁকীৰেদি পিঠাগুড়ি খুন্দা গোটেই প্ৰচেছটো দেখুৱাইছে। তাৰ অলপ আপোনালোকক থুলমূল আভাস মই ভিডিঅ'টোৰ যোগেদি উৰুকাৰ দিনা আমি বৰষুণ ভোগালী মেলালৈ গৈছিলোঁ। তাত কি কি দেখিলোঁ চাওঁচোন আকৌ। এই চুঙা চাউল ন, এইটো চুঙা চাউলকে আদি কৰি বিহুৰ পিঠা বনাই বজাৰ কৰি পৰিছে। আৰু দৈৰ ঘৰবোৰ ইমান ধুনীয়াকৈ সজোৱা আছিল। আপোনালোকক দেখুৱাব বাবে মই তাকো তুলি আনিছোঁ। বজাৰৰ একেবাৰে ভিতৰৰ অংশ আপোনালোকক মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ, যিহেতুকে বহুত ভিৰ আছিল আৰু কৰোণাৰ সময়। সেইকাৰণে অলপ দূৰৰ পৰাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ভোগালী মেলাৰ পৰা ঘৰৰ মুখে ৰাওনা হৈছোঁ। ভোগালী মেলা কি কি দেখিলা বস্তু কোৱাচোন তুমি? কি কি দেখিলা? মাঘৰ বিহু বুলি দুগদুগে মই এপাক বিহু নাচিলোঁ আৰু ব্ৰহ্মপুত্ৰৰ পৰা চিলা উৰাবলৈও গ'লোঁ। আমি উজান বজাৰলৈ মাছ আনিবলৈ গৈছিলোঁ। উজান বজাৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ কিনাৰতে লাগি আছে। একদম 4 কেজি আছে, কমো আছে 4 কেজি। কি মাছ? একদম 4 কেজি আছে, কমো আছে 4 কেজি। जोरदार शॉट 4 रन के लिए। যদিও তথাপিও আয়ুষ্মানক মই অলপমান ইফালে সিফালে ফুৰাবলৈ লৈ গৈছোঁ মানে তাতো মানে অলপ সাৱধানতাৰ মাজেৰে নিছোঁ। কিন্তু মানে স্কুলটো এতিয়া হোৱাই নাই, স্কুলৰ শিক্ষাৰ পৰা অলপ দূৰতে থাকিবলগীয়া হৈছে। গতিকে এই প্ৰেক্টিকেল নলেজখিনি দিবৰ বাবে
অলপ চেষ্টা কৰিছোঁ ভোগালী বিহু কি আৰু তাত কি ওলায় জা জলপানৰ বিষয়ে বা অন্যান্য কিবা ঢেঁকীটোকে দেখিছে বা ঢেঁকীটোকে দেখুৱাইছোঁ পিঠাগুড়ি কেনেকৈ খুন্দে সেইখিনিকে দেখুৱাইছোঁ সেইখিনি অলপ তাক মানে কি নলেজ দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি ভিডিঅ'ত আৰু কিবা কিবি এড কৰিছোঁ আমি আহোঁতে খেল চাই আহিছোঁ ন ডুবডুব খেল চাইছিলা ক্ৰিকেট চাইছিলা হয় নাই ক্ৰিকেট কেনেকৈ খেলে দেখিলা তাৰপিছত আমি মাছৰ বজাৰলৈ গ'লোঁ উজান বজাৰ গ'লোঁ মাছ চালোঁ মাছ চালোঁ ন কি কৈ আছা তুমি নিউজ কৰি আছা আচ্ছা তুমি সেই মাছ দেখিলা না ডাঙৰ ডাঙৰ দেখিলোঁ আৰু কি দেখিলা ভোগালী মেলাত কি দেখিলা কৈ দিয়াচোন পিঠাগুড়ি খুন্দিছে আৰু কি দেখিলা দৈ দেখিলা বা আৰু আকৌ দেখিলোঁ দেখিলা বাপৰে হয়নে আৰু আমি কিবা কিবি দেখুৱাই থাকিম হয়নে নাই হয় ঠিক আছে আজিলৈ বাই বাই কৈ দিয়া আজিলৈ বাই বাই হেপী বিহু আপোনালোকে চাব দেই আৰু সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ মৰম পালে আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এইটো কি হৈছিল নাজানো আৰু